टेक्निकल काम जॉब अपने हाथ में यूट्यूब चैनल स्वागतम जाना आज ऑफिस ऑफ द चीफ जुडिशियल मेजिस्ट्रेट साउथ सालमारा मानकाचर एडवर्टाइजमेंट जो वैकेंसी किस रेज ओनली 8 पास मेट्रिक पासो ना ओनली 8 पास कैंडिडेट एप्लाई कर पारिब जो 20/5/2022 तक ये वैकेंसी देखिবলৈ পোৱা গৈছে ঠিক আছে পোস্টবিলাক এনেধৰণে বিভক্ত কৰা হৈছে নেম অফ পোস্ট পিয়ন দিয়া আছে 7টা পোস্ট ইউআৰ 3টা এমওবিসি ওবিসি 2টা ইডব্লিউএস এটা এসটিপি এটা 12000 পৰা 70500 টকা গ্ৰেড পে 39000 টকা দেখিবলৈ পোৱা গৈছে গুটিখিনি এটা এলাউন্সেস মিলাই পেলাই এটা ভাল একৰ্ডিং টু এডিশনাল জব প্ৰফাইল মতে এটা ভাল পে এটা দেখিবলৈ পোৱা যাব মিনিমাম ক্লাস 8 পাস হ'ব লাগিব লগতে হায়াৰ সেকেন্ডাৰীকৈ বেছি যদি সাৰ্টিফিকেট সাবমিট কৰে তেতিয়ালে ৰিজেক্ট কেনসেল কৰা যাব বুলি দেখুৱা হৈছে কোৱা হৈছে ড্ৰাইভাৰ কাৰণে এটা পোষ্ট দিয়া আছে যে ইউআৰ হয় আনৰিজাৰ্ভ হয় 14000 পৰা 49000 ইয়াৰ পে 52000 টকা আপোনাৰ ইয়াৰ গ্ৰেড পে দেখিবলৈ পোৱা গৈছে লগতে ইয়াৰ 8 পাছৰ লগতে ড্ৰাইভিং লাইসেন্স হ'ব লাগিব যত 4 হুইলাৰ ভেহিকল হ'ব লাগিব আৰু 5 বছৰতকৈ কম হ'ব নালাগে চকীদাৰ কাৰণে এটা পোষ্ট দেখিবলৈ পোৱা গৈছে ইউআৰ এটা 12000 পৰা 7500 টকা হ'বলৈ 39000 টকা গ্ৰেড পে দিয়া 3900 টকা গ্ৰেড পে দেখিবলৈ পোৱা গৈছে ইয়াৰ মিনিমাম 8 পাস আৰু এসএসএলসি কৈ বেছি হ'ব নালাগে জাৰিকাৰৰ কাৰণে দুটা পোষ্ট দেখিবলৈ পোৱা গৈছে ইউআৰ এটা এমওবিসি ওবিসি এটা আৰু 14000 পৰা 49000 অৰ্থাৎ 5200 টকা ইয়াৰ গ্ৰেড পে দেখিবলৈ পোৱা গৈছে যত মিনিমাম আপোনাৰ 8 পাস হ'ব লাগিব লগতে অসমীয়াটো ভালকৈ ক'ব জানিব লাগিব ক্যান্ডিডেট শুড নো আসামিজ ল্যাঙ্গুয়েজ ভালকৈ ক'ব জানিব লাগিব ঠিক আছে আৰু হাউ টু এপ্লাই কেনেকৈ কৰিব লাগিব তাতে ষ্টেণ্ডাৰ্ড ফৰ্ম ল'ব যত গুটিখিনি বায়োডাটাবিলাক ভৰা থাকে তাত এটা আপোনাৰ পাছপোৰ্ট সাইজ কালাৰ ফটো লগত চিপকাই দিব আৰু দুটা এডিশনাল পাছপোৰ্ট সাইজ ফটোগ্ৰাফ এপ্লিকেশ্যন লগত পুট আপ কৰি লগত পঠিয়াব লাগিব ঠিক আছে ইয়াৰ লগতে এজ প্ৰুফ এডুকেশ্যন কোৱালিফিকেশ্যন কাষ্ট চাৰ্টিফিকেট ড্ৰাইভিং লাইসেন্স এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট সকলোবিলাক লগত গাঠি মেলি অফিস অফ দ্য চিফ জুডিশিয়াল মেজিস্ট্রেট সাউথ সালমাৰা মানকাচাৰ ফেকামাৰি পিন কোড 78311535 ডিস্ট্ৰিক্ট সাউথ মালাৰ মানকাচাৰ আসামৰ এড্ৰেছত বাই পোষ্ট পঠিয়াব লাগিব ওকে আৰু লগতে এনভেলপত ভৰাই ধুনীয়াকৈ এইটো লিখি পঠিয়াব চেষ্টা কৰিব লাগিব পঠিয়াব লাগিব অনলাইন নহয় অফলাইন হয় ক্যান্ডিডেটৰ হেইবিলাক গুটিখিনি সাৰ্টিফিকেট সাপোজ এডুকেশ্যন কোৱালিফিকেশ্যন ডেট অফ বাৰ্থ কাষ্ট চাৰ্টিফিকেট ড্ৰাইভিং লাইসেন্সবিলাক সময় যেতিয়া বিচাৰিব ইন কেছ অফ এপ্লাইং ফৰ আ পোষ্ট ড্ৰাইভাৰ পোষ্ট তেতিয়া ৱৰ্কিং এক্সপিৰিয়েন্সত এইবিলাক গুটিখিনি সময়ত যেতিয়া বিচাৰি দেখাব পৰা হ'ব লাগিব ওকে আৰু লগতে ইয়াত দিয়া আছে 18/6/2022 তাৰিখৰ ভিতৰত এইটো পোষ্ট অফিচ ৱৰ্কিং সময়লৈকে পাব লাগিব তাতকৈ পাছত পালে এইটো কেনসেল কৰা যাব ঠিক আছে আসলতকৈ মেইন কথা বয়সৰ কথা 18 পৰা 40 বছৰ দেখিবলৈ পোৱা গৈছে আৰু লগতে ইয়াত এসসি এসটি কাৰণে 5 বছৰ কনসেশন অৰ্থাৎ 45 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু 3 বছৰ ওবিসি এমওবিসি অৰ্থাৎ 43 বছৰলৈকে এপ্লাই কৰিব পাৰিব ইডব্লিউ সাৰ্টিফিকেট ইডব্লিউএস ইকনমিক্যাল উইকাৰ সেকশন যি আছে সেইবিলাকে নিজৰ ইনকাম আৰু এসএস সাৰ্টিফিকেট অফ দ্য ফ্যামিলি ইস্যুড টু সাৰ্টিফিকেট সাৰ্কুল অফিচৰ পৰা সেই পেৰা অনুযায়ী এইটো ভালকৈ পঠিয়াব লাগিব ওকে লগতে এটা পোষ্টৰ কাৰণে এটা এপ্লিকেশ্যন এলিজিবল বেলেগ পোষ্টৰ কাৰণে বেলেগ এপ্লিকেশ্যন কৰিব পাৰিব ইয়াত লিখা আছে ওকে লগতে এলিজিবল ক্যান্ডিডেটবিলাক সেল হেভ টু এপিয়াৰ ইন ভিভা ভোগ বুলি লিখা আছে ভিভা ভোজ সেইটোত এপিয়াৰ হ'ব লাগিব যদি ক্যান্ডিডেট পাছ হ'ব আৰু ড্ৰাইভিং টেষ্ট ড্ৰাইভাৰ সেল হেভ টু এপিয়াৰ ইন এ ড্ৰাইভিং টেষ্ট টু বি কণ্ডাক্টেড বাই দ্য ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট অথৰিটি ঠিক আছে ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট অথৰিটি ডিটিঅ ফালৰ পৰা যেনেকৈ ইয়াত আপোনাৰ ড্ৰাইভিং টেষ্ট কণ্ডাক্ট কৰিব সেইটো পাছ কৰি দেখাব পৰা হ'ব লাগিব এইখিনিকে আপডেট আছিলে বহুতো কম 8 পাস মেট্ৰিক পাছবিলাকে এপ্লাই কৰিব পাৰে সোনকালে এপ্লাই কৰক ইয়াৰ লাষ্ট ডেটটো 18/6/2022 তাৰিখৰ আগতে এপ্লিকেশ্যন পাব লাগিব তেতিয়াহ'লে সোনকালে এপ্লাই কৰিব চেষ্টা কৰক যেহেতু অফলাইন এপ্লাই আজিলৈ আহোঁ থ্যাংক ইউ জয় হিন্দ জয় ভাৰত জয় অসম কাইণ্ডলি সাবস্ক্ৰাইব আৰু বেল আইকন দবাবলৈ